নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আছাম চেনেললৈ। আজিৰ ভিডিঅ' টপিক হৈছে আপোনালোকে আজি ভিডিঅ'টোৰ বাবে আপোনালোকৰ বহুত লাভজনক হ'ব। আপোনালোকে লোকৰ জিমেইল একাউণ্ট কেনেকৈ আপোনালোকে ল'ব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে লোকৰ জিমেইল একাউণ্টটো ল'বলৈ আপোনালোকে প্ৰথমতে গুগলত চাৰ্চ কৰিব লাগিব। গুগলটো অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত এটা চাৰ্চ বক্সত চাৰ্চ কৰিব লাগিব। মই দেখুৱাই দিছোঁ। আপোনাৰ চাৰ্চ বক্সত চাৰ্চ কৰিবলৈ ট্ৰু কলাৰ বুলি এটা এপ্লিকেশ্যন আছে। এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে। মই গুগলৰ পৰাই দেখাই দিছোঁ। ট্ৰু কলাৰ চাৰ্চ কৰাৰ পিছত আমি চাৰ্চখন ইণ্টাৰফেচ এটা দেখিব পাব নেটৰ গুগলৰ দেখুৱাই দিছোঁ। অ'পেন হোৱাৰ পিছত আপোনালোকে প্ৰথম যিটো লিংক ট্ৰু কলাৰ বুলি আছে, এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব, ট্ৰু কলাৰ এপ্লিকেশ্যনৰ নিচিনা। আপোনালোকে ট্ৰু কলাৰ এপ্লিকেশ্যন ইয়াত এটা অপশ্যন পাব, চাৰ্চ নাম্বাৰ আপোনালোকে ইয়াত ক্লিক কৰি দিব লাগিব। আপোনালোকে যোনটো নাম্বাৰৰ জিমেইল একাউণ্ট গম পাবলৈ বিচাৰিছে তাৰ নাম্বাৰটো আপোনালোকে ডাইল কৰি দিব। মোৰ ভাগে মই আপোনালোকক দেখুৱাবৰ কাৰণে নাম্বাৰ এটা লৈ লৈছোঁ। এই নাম্বাৰটো লৈ লৈছোঁ। মই নাম্বাৰটো ইয়াত মাৰি দিছোঁ। মাৰাৰ পিছত আপোনালোকে ইয়াত এটা এনেকুৱা ইণ্টাৰফেচ এটা দেখিবলৈ পাব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব জিমেইল বুলি এটা অপশ্যন পাব। আপোনালোকে মোবাইল নাম্বাৰটো ইয়াত জিমেইলটো আপোনালোকে দেখিবলৈ পাব। দেখুৱাই দিছোঁ মই। লোৱাৰ পিছত আপোনালোকে ইয়াত জিমেইল বুলি এটা অপশ্যন পাব। দেখুৱাই দিছোঁ। আপোনালোকৰ ফোনৰ নম্বৰ হৈ জিমেইলটো ওলাই আহিব। এই দেখিছে ইয়াৰ জিমেইল এটা ওলাই আহিছে। এই জিমেইলটো দেখিবলৈ পাব। এই জিমেইলটো আপোনালোকে ল'ব পাৰিব। তেতিয়াহ'লে আপোনালোকে গম পালে যে এটা লোকৰ জিমেইল আপোনালোকে কেনেকৈ ল'ব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যিমান পাৰে মোৰ চেনেলটো।